Jakong ni phaing ko rapor ni ada por phai baji kre sira chiti ma por pen United Student Union of Karbi Anglong hampanga song atum song pho akimang pen armung kache jeng akache song asai ke deng pon. Lason si Usuka Central Committee pen cepatir pi pon si Karbi Anglong angkang along ke do Usuka aro arim along klembang atum an pen celang si Difu Medical College and Hospital adon ri along ke do Usuka CEC asai hem along pen armung chejeng pangcheng si KAAC adon ri an pale damlo. Bangso armung kachejeng akache song along jasemet song pho kimang deng pon si KAAC CM Dr. Tuliram Rong hanga pan panong pen Principal Secretary Mukul Kumar Soikia rideng pinpura lo pipajir damlo. Pinpura lo along ke jong pon ke Prabjin pen Karbi Anglong la pen West Karbi Anglong ke parlo primary pen high secondary school along thanbang ang hoy papleng pon sirak nangji. Kithirtip inter-district la pen interstate adue hoy 1951 boundary demarcation ateng pen raikom thip nangji. DMCS along kisu ason ki doan kithirtip pen langpon pami nangji. Prabjin pen tet asat lang ki undun atum phan voreng ang hoy pek pon nangji. Lapen Difu Civil Hospital puthot pareng thunangji pu akimang pen pinpura lo pipajir damlo pusi Usuka CEC amai phu bibison teron lapen konchunbang jitu Hazurika pen pherangke atheng no pachini pon. News Desk Report Time News Difu. এই শাসকীয় বিজেপি মিছলিয়াৰ চৰকাৰখনৰ বিৰুদ্ধে আজি গণতান্ত্ৰিক আমি ৰাজপথ আজি আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ কাৰণ আমি লক্ষ্য কৰি পাইছোঁ যে কাৰ্বি আংলঙৰ বৃহত্তৰ কাৰ্বি আংলঙৰ সকলো ৰাইজৰ যোনটো আশা অসুবিধা যোনবিলাক আছে কিন্তু এই বিজেপি চৰকাৰ সবকা সাথ সবকা বিকাশ কৰা চৰকাৰখনে আমি যোনবিলাক তেওঁলোকে উন্নয়নৰ কথা কয় কিন্তু আমি আজিলৈকে কিন্তু আমি লক্ষ্য কৰিব পৰা নাই সেয়ে আজি অট'নমাছ কাউন্সিলৰ অথৰিটিক আমি আজি স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আহিছোঁ আজি গণতান্ত্ৰিক ৰাজপথ আন্দোলন কৰিছোঁ কাৰণ আমি বিভিন্ন সময়ত অট'নমাছ কাউন্সিলৰ আদি কৰি দিছপুৰৰ মিনিষ্টাৰ ডেভেলপাৰ গুৱাহাটীত ধৰ্ণা দি থকাৰ পিছতো কিন্তু এই শাসকীয় বিজেপি চৰকাৰে কোনো গণতান্ত্ৰিক তেওঁলোকে কোনো ব্যৱস্থা বুজি নাপায় সেইকাৰণে আজি আমি এই ৰাজপথ আন্দোলনৰ পৰা আজি অট'নমাছ কাউন্সিলৰ গেটৰ সন্মুখৰ পৰা আমি ক'ব বিচাৰোঁ সুকীয়াই দিব বিচাৰিছোঁ যদি তেওঁলোকে যদি কাৰ্বি আংলঙৰ মূল সমস্যাবোৰ যদি তেওঁলোকে যদি বুজি নাপায় তেওঁলোকে যদি সবকা সাথ সবকা বিকাশ কৰা জাতি মাটি ভেটি কৰা চৰকাৰখনে কিন্তু অনাগত দিনত তেতিয়াহ'লে আমি আজি এই গেটখনৰ ওচৰতে আমি তলা লগাবলৈ বাধ্য হ'ম অট'নমাছ কাউন্সিলক আমি সুকীয়াই দিব বিচাৰিছোঁ প্ৰভাৱশালী CM ডক্টৰ তুলিৰাম ডাঙৰীয়া তেওঁ সতৰ্ক হওক কাৰণ তেওঁলোকে নিজৰ সৰ্বৰ মতে যোনটো চলি আছে এইটো বন্ধ কৰিব লাগিব সাধাৰণ ৰাইজৰ যোনটো মূল দাবী লৈ আজি যোনটো মূল দাবী আমি স্মাৰক পত্ৰ প্ৰদান কৰিব আহিছোঁ তেওঁলোকে অতি সোনকালে এই মূল দাবী যদি পূৰণ নকৰে তেতিয়াহ'লে আমি আগন্তুক দিনত আৰু তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম চাওক আমি পাঁচটা দাবী আমি কাৰ্বি আংলঙৰ যোনটো হাইস্কুল হাই ছেকেণ্ডেৰী লেভেলৰ যোনটো শিক্ষকৰ যোনটো নাটনি হৈ আছে প্ৰত্যেকটো হাইস্কুল হাই ছেকেণ্ডেৰী লেভেলত 5জন বা 10জন এতিয়ালৈকে বৰ্তমান ভেকেঞ্চি আছে ছিংগল টিচাৰ প্ৰাইমাৰীত যোনটো 208টা বৰ্তমান ছিংগল টিচাৰ হৈ আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে গুণগত শিক্ষাৰ কথা কয় আজি ইয়াত কোনো ভেকেঞ্চি তেওঁলোকে ফুলফিল কৰিব পৰা নাই আৰু আমি ক'ব বিচাৰোঁ যে যোনটো বৰ্ডাৰৰ যোনটো সমস্যা সাধাৰণ গয়া ৰাইজৰ যোনটো বৰ্ডাৰৰ যোনটো সমস্যা হয় বিভিন্ন সময়ত দুষ্টিকাৰীয়ে তেওঁলোকে ঘৰ ভাঙি জ্বলাই মেলি মাৰ ধৰ কৰে আমি বিভিন্ন সময়ত অট'নমাছ কাউন্সিলৰ অথৰিটিক জনোৱাৰ পিছতো মিনিষ্টাৰকো জনোৱাৰ পিছতো অৰ্ডাৰ লোৱাই দিয়াৰ পিছত কোনো ইয়াৰ ওপৰত কোনো ব্যৱস্থা লোৱা নাই আমি লক্ষ্য কৰিছোঁ ডিফু মেডিকেল কলেজখন এখন নামৰ মেডিকেল কলেজ কিন্তু ইয়াত যেনেধৰণৰ এখন মেডিকেল কলেজ চলে যেনেকৈ ফাংচনিক হ'ব লাগে সেই ফাংচনিকখিনি আমি লক্ষ্য কৰিব পৰা নাই যিকোনো কেছ হ'লে বেলেগ জেগালৈ ৰেফাৰ কৰে সেইকাৰণে এই মেডিকেল কলেজখনৰ ঠাইত আৰু আমি দাবী কৰিছোঁ যে চিভিল হস্পিটেলো অতি সোনকালে কাৰ্বি আংলঙত যিকোনো ঠাইত আকৌ চিভিল অৱস্থাখন জীৱিত কৰিব লাগে আৰু ক'ব বিচাৰোঁ যে কাৰ্বি আংলঙতো টেট তেওঁলোকে যোনটো পাতিছিলে টেট যোনটো কেলেকশ্যন হৈ গ'ল এতিয়ালৈকে টেটক তেওঁলোকে কোনো এতিয়ালৈকে এপইণ্টমেণ্ট দিয়া নাই অতি সোনকালে এপইণ্টমেণ্ট দিব লাগে বুলি আমি আপোনালোকৰ যোগেদি জনাইছোঁ এই মূল 5টা দাবী লৈ আজি গণতান্ত্ৰিক আন্দোলন কৰিছোঁ অনাগত দিনত এই গণতান্ত্ৰিক আন্দোলন যদি বুজি নাপায় এই ফেচিবাদী চৰকাৰখনে তেতিয়াহ'লে আমি তীব্ৰ আন্দোলন গঢ়িয়াই তুলিম